हेलो फ्रेंड्स, আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ ফোন পেৰ বিষয়ে অলপ আলোচনা কৰিম। প্ৰথমতে আপোনালোকে প্লে ষ্টৰত যাব। প্লে ষ্টৰত গৈ আপুনি ফোন পে চাৰ্জ কৰিব। চাৰ্জ কৰাৰ পিছত আপুনি এয়া চাওক, মোৰ যিহেতু ইনষ্টল কৰা আছে মই গোটেই ওপেন কৰিছোঁ। ওপেন কৰাৰ পিছত আপুনি ইয়াত আহি কেনে আপুনি আপোনাৰ মাই মানি আছে যে তাত যাব। তাত গৈ ক্লিক কৰাৰ পিছত বেংক একাউণ্ট আছে তাত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত যিহেতু মোৰ এইটো চাওক ষ্টেট বেংকৰ এখন পাছবুক এড কৰা আছে, আপুনি এড কৰিব পাৰিব। এইটো এড নিউ একাউণ্ট, ইয়াত গৈ যাব। ক্লিক কৰাৰ পিছত আপুনি যিকোনো বেংক ইয়াত এড কৰিব পাৰিব। ইয়াত চাওক য়েছ বেংক আছে, ষ্টেট বেংক আছে, HDFC আছে, ICICI বেংক আছে, এক্সিছ বেংক আছে, মহিন্দ্ৰা কোটাক আছে, ইয়াৰ বহুত আছে তলত। এইখিনি যিকোনো আপুনি বেংক আপোনাৰ আপুনি এড কৰিব পাৰিব। এড কৰাৰ পিছত আপুনি নেক্সট আপুনি আপোনাৰ ৱালেটত পইচা ৰাখিব পাৰিব, এড কৰি ৰাখি দিব পাৰিব। এড কৰি যিহেতু এইটো চাওক মোৰ ফোন পে'ত গিফ্টত আছে 30 rupees, কি মোৰ আছে ৱালেটত আছে। তো আপুনি ইয়াত এড কৰি ৰাখি দিব পাৰে 100, 200, 300 আপোনাৰ ইচ্ছা। তাৰপিছত আপুনি ইয়াত আকৌ হোমত যাওক। হোমত যোৱাৰ পিছত আপুনি চাওক বেলেঞ্চ চেক কৰিব পাৰিব। আপুনি যদি কাৰোবাৰলৈ আপোনাৰ বেংকৰ পৰা বেলেগ এখন বেংকলৈ মানি ট্ৰান্সফাৰ কৰিব বিচাৰে তেন্তে মানি ট্ৰান্সফাৰ কৰিব পাৰিব। যিহেতু চাওক মই কাকাক ট্ৰান্সফাৰ কৰিছোঁ, ইয়াত দেখুৱাইছে, তে আপুনিও কৰিব পাৰিব ট্ৰান্সফাৰ। আকৌ আপুনি ইয়াত মোবাইল ৰিচাৰ্জ কৰিব পাৰিব। ইয়াত চাওক মোবাইল ৰিচাৰ্জ। আপুনি নেক্সট আপোনাৰ ইলেক্ট্ৰিচিটি বিল পে' কৰিব পাৰিব। ইলেক্ট্ৰিচিটি বিল পে' কৰিব পৰা নাই, এইটো চাওক আপোনাৰ আছে আমাৰ আসাম পাৱাৰ ডিষ্ট্ৰিবিউটৰ কোম্পানী আছে, তাত গৈ ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ কাষ্টমাৰ যিটো ID থাকে, যেনেকৈ আপোনাৰ এক্সাম্পলত মই দেখুৱাই আছোঁ 0940000 এনেকৈ কিবা নম্বৰ থাকে আপোনাৰ। সেই নম্বৰটো মাৰাৰ পিছত আপুনি ডান মাৰি দিব। ডান মাৰাৰ পিছত আপোনাৰ কাৰ নামত ইলেক্ট্ৰিচিটি বিলটো আছে আহি যাব। আহি যোৱাৰ পিছত আপুনি এমাউণ্ট মাৰি দি বাছ কনফাৰ্ম কৰি দিব। আপুনি ইয়াৰ পৰা ঘৰত বহিয়ে পে' কৰি দিব পাৰিব। আকৌ ইঞ্চুৰেঞ্চো পে' কৰিব পাৰিব, গেছ, তো আপোনাৰ পোষ্টপেইড বিলো দিব পাৰিব। আপুনি পোষ্টপেইড বিল আপুনি দি দিব পাৰিব। আৰু আপোনাৰ অনলাইন শ্বপিঙো কৰিব পাৰিব। আকৌ আপুনি যে এইখিনি যে কৰিব তাৰ পৰা আপোনাক পাৰ্চেণ্টেজ হিচাপেও দিব আপোনাক। ধৰি লওক কিছুমান অফাৰ থাকে, যিহেতু এইটো চাই লওক, আপোনাক মই দেখুৱাই আছোঁ কিছুমান অফাৰ থাকে। অফাৰ ইয়াত আছে অফাৰত ক্লিক কৰিলে এইটো হোৱা নাই বাৰু, ইয়াত চাওক মই দেখুৱাইছোঁ এইটো অফাৰত আপুনি ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ অফাৰ কি আছে চাই ল'ব। ৰিচাৰ্জ আপুনি কৰিব, ৰিচাৰ্জ কৰিলে আপোনাৰ 50% কেশ্ববেক পাব। যেনেকৈ ৰিচাৰ্জ হৈ আছে, ৰিচাৰ্জ আপুনি যদি কৰে, ৰিচাৰ্জ অফাৰ যদি আপুনি কৰিব বিচাৰে, নেটৱৰ্ক শ্ল' হৈছে চাই ল'ব, আপুনি কেশ্ববেক পাব। ৰিচাৰ্জ যেনেকৈ ৰিচাৰ্জত পাব, বিল পে', ট্ৰেভেল, মুভি, এইবোৰত আপুনি কেশ্ববেক পাব। এইটো কোনটোত কেশ্ববেক পাব ইয়াত আপোনাৰ লিখাই থাকে। তো যদি আপোনালোকৰ এপছটো আৰু ভিডিঅ'টো চাই ভাল লাগিছে, লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে বেল আইকনখন টিপি দিব।